নমস্কাৰ আজিৰ এই ভিডিঅ'টিলৈ স্বাগতম জনাইছো সোৱা ভিডিঅ'টোত আমি চাইনিজ এপ আৰু চাইনিজ মোবাইলৰ বিষয়ে আলোচনা কৰিছিলো সোৱা নাই যদি চাই ল'ব গতিকে ভিডিঅ'টোত চাইনিজ এপ আৰু চাইনিজ মোবাইলৰ আমাৰ ভাৰতত কি প্ৰভাৱ পৰি আছে বুজিছিলো এতিয়া মোবাইল আৰু এপছ বাদ দি বাকি বজাৰখনত চীনৰ কোম্পানী আৰু প্ৰডাক্টৰ কিমান প্ৰভাৱ আলোচনা কৰিম আহক ভিডিঅ'টো আৰম্ভ কৰো চাওক আমাৰ বজাৰখনৰ লগতে সকলোতে চাইনিজ কোম্পানী চাইনিজ মেটেৰিয়েলেৰে ভৰি আছে পৃথিৱীৰ সকলো দেশৰ কোম্পানীতকৈ চীনা কোম্পানীবিলাকে কম দামত বস্তু যোগান ধৰে যাৰ বাবে সকলো কোম্পানী ইণ্ডাষ্ট্ৰীবিলাকে সামগ্ৰীসমূহ চীনৰ পৰা আমদানি কৰে গতিকে এবাৰ চাওকচোন ভাৰতত কোন ইণ্ডাষ্ট্ৰীয়ে কিমান % সামগ্ৰী ইম্পৰ্ট অৰ্থাৎ আমদানি কৰি আছে চীনৰ পৰা অটো কম্পোনেণ্ট মানে নানা ধৰণৰ পাৰ্টছ কাৰ কোম্পানীত ব্যৱহাৰ হোৱা সামগ্ৰী গাড়ীৰ কোম্পানীত ব্যৱহাৰ হোৱা সামগ্ৰী ইয়াৰ ভাৰতত বজাৰ 43 লাখ কৰোৰ আৰু ইয়াৰে 26% সামগ্ৰী চাইনাৰ পৰা আহে ইয়াৰ পিছত আছে স্মাৰ্টফোন ইণ্ডাষ্ট্ৰী ইয়াৰ মাৰ্কেট সাইজ 2 লাখ কৰোৰ ভাৰতত চাইনা মোবাইলৰ চাহিদা জানেয়ে ইয়াত চাইনাৰ শ্বেয়াৰ 72% অৰ্থাৎ ভাৰতত 72% মোবাইল চলে চাইনিজ কোম্পানীৰে অৰ্থাৎ 100টা মোবাইলৰ 72টা মোবাইল চাইনিজ অৰিজিনেল ইয়াৰ পিছত আছে টেলিকম ইকুইপমেণ্ট অৰ্থাৎ মোবাইল নেটৱৰ্কৰ ক্ষেত্ৰখন 3G 4G টাৱাৰ ইনষ্টলেশ্যনৰ সামগ্ৰী আদি ইয়াৰ বজাৰ 12000 কৰোৰ আৰু ইয়াত চাইনিজ প্ৰডাক্টৰ শ্বেয়াৰ 25% বাইকত চাইনিজ মুভমেণ্টৰ বাবে BSNL চীনৰ সৈতে থকা বিজনেছ ডিল ভংগ কৰে আৰু ভৱিষ্যতে ডিল নকৰো বুলি কয় ইয়াৰ পিছত আমি চাম ইণ্টাৰনেট এপছবিলাকৰ বজাৰ দখল ভাৰতৰ 45 কৰোৰ স্মাৰ্টফোন ইউজাৰ আছে ভাৰতত ইয়াৰে 66% মানুহে এটলিষ্ট এটা হ'লেও চাইনিজ এপ চলায় কিছুমান নন চাইনিজ এপ যেনে পেটিএম জমেটো বিগ বাস্কেট আদি চাইনিজ অৰিজিন এপ নহ'লেও ইয়াৰ লিড ইনভেষ্টৰ চাইনিজ কোম্পানী ইয়াক চাইনাৰ পৰা ইনভেষ্ট কৰে ইয়াৰ পিছত আছে সোলাৰ পাৱাৰৰ বজাৰত 37916 মেগাৱাট সোলাৰ পাৱাৰৰ বজাৰখন ইয়াত শ্বেয়াৰ অফ চাইনিজ প্ৰডাক্ট 90% ভাবি চাব এই ক্ষেত্ৰখনত 90% তেওঁলোকৰ ওপৰতে আমি নিৰ্ভৰশীল ফাৰ্মা API মানে হৈছে ঔষধ মেটেৰিয়েল চাব ঔষধৰ এইখন বজাৰৰ মাৰ্কেট চাইজ 1.5 লাখ কোটি আৰু চাইনিজ প্ৰডাক্ট শ্বেয়াৰ 60% ইয়াত এনেকুৱা কণ্ডিশ্যন চলি আছে যে ভাৰতে যদি এই 60% API ইম্পৰ্ট বন্ধ কৰি দিয়ে তেতিয়াহ'লে চীনতকৈ ভাৰতৰ লোকচান বেছি হ'ব কাৰণ ভাৰতে ৱৰ্ল্ডত মেডিচিন বহুত পৰিমাণে এক্সপৰ্ট অৰ্থাৎ ৰপ্তানি কৰে কম্পেয়াৰ টু এনাডাৰ প্ৰডাক্ট আৰু এই মেডিচিনবিলাক প্ৰস্তুতৰ বাবে যি API দৰকাৰ হয় সেইবিলাক চীনৰ পৰা নানিলে আমাৰ মেডিচিন প্ৰডাকশ্যন বন্ধ হৈ যাব নিৰ্মাণ কৰিব নোৱাৰিলে বিক্ৰী কৰিম ক'ৰ পৰা আমাৰ ইকনমিত ডাইৰেক্ট প্ৰভাৱ পৰিব লগতে আমি যিবিলাক দেশত এক্সপৰ্ট কৰোঁ তেওঁলোকক এক্সপৰ্ট কৰিব নোৱাৰিলে তেওঁলোকে অল্টাৰনেটিভ বিচাৰি ল'ব আৰু আমাৰ হাতৰ পৰা বজাৰ গুচি যাব API মানে ঔষধ প্ৰস্তুত কৰা যিবিলাক কেমিকেল হওক বা অন্য বস্তু প্ৰয়োজন হয় তাক কোৱা হয় এতিয়া চাওঁ চীনৰ লগত আমাৰ আমদানি ৰপ্তানি মানে কিনা বেচা কিমান চাওক আমি আমদানি কৰা দেশবিলাকৰ প্ৰথমতে চীন আমি চীনৰ পৰা 317 বিলিয়ন টকাৰ আমদানি কৰোঁ আৰু চীনক ৰপ্তানি কৰোঁ মোটামুটি $80 বিলিয়ন টকাৰ আমদানি আৰু ৰপ্তানিৰ মাজত 237 বিলিয়ন টকাৰ ডাঙৰ গেপ চীনতকৈ আমি 238 বিলিয়ন টকাৰ বেছি সামগ্ৰী তেওঁলোকৰ পৰা কিনো গতিকে আমাতকৈ চীনৰ বেছি লাভ হৈছে এই ট্ৰেডখনত আমি গম পালোঁ ক'ত কেনেকৈ কিমান পৰিমাণে আমি চীনৰ ওপৰত নিৰ্ভৰ এতিয়া আহোঁ মেইন কথালৈ যে আমি সম্পূৰ্ণৰূপে চীনা সামগ্ৰী বৰ্জন কৰিব চলিব পাৰিম নে নোৱাৰিম ইয়াৰ উত্তৰ হ'ব নোৱাৰোঁ কিয়নো ইমান কম সময়ত চীনা সামগ্ৰী বৰ্জন কৰিলে আমাৰ লোকচান বেছি কাৰণ আমি যিমান সামগ্ৰী বিদেশত বিক্ৰী কৰোঁ সেইবিলাক বনোৱাতে যিবিলাক বস্তুৰ প্ৰয়োজন হয় সেইবিলাক চীনৰ পৰা আমদানি কৰোঁ গতিকে চীনক বৰ্জন কৰিব লাগিলে আমি যিবিলাক চীনৰ পৰা আমদানি কৰোঁ তাৰ উৎপাদন হয়তো ভাৰতত কৰিব লাগিব নহ'লে চীনক বাদেই বেলেগ দেশৰ পৰা আনিব লাগিব আৰু বেলেগ দেশৰ পৰা আনিলে চীনতকৈ কষ্টলি মানে দাম বেছি ভৰিব লাগিব বেছি খৰচ হ'ব আৰু নিজৰ দেশত মেটেৰিয়েল বনালে এই কম সময়ত নহ'ব গতিকে তেতিয়ালৈকে চীনৰ ওপৰত নিৰ্ভৰ থাকিবই লাগিব ভাৰত চৰকাৰে আত্মনিৰ্ভৰ ভাৰতৰ দ্বাৰা ভাৰতত সকলো নিৰ্মাণৰ বাবে জোৰ দি আছে আৰু হয়তো 1-2 বছৰৰ ভিতৰত ইয়াৰ সুফল দেখাও পাম ভাৰত চৰকাৰে ডাইৰেক্ট চাইনা সামগ্ৰী কিয় বেন নকৰে চাওক চীনা সামগ্ৰী বৰ্জন কৰিলে আমি কনজিউমাৰ অৰ্থাৎ কিনতাসকলেহে বয়কট চাইনা সফল কৰিব লাগিব কিয়নো ভাৰত চৰকাৰে ডাইৰেক্ট চীনা সামগ্ৰী বেন কৰিব নোৱাৰে
কিয়নো দেশবিলাকৰ মাজত বহুত আন্তঃৰাষ্ট্ৰীয় নিয়ম থাকে। ৱৰ্ল্ড ট্ৰেড অৰ্গেনাইজেশ্যন আন্তঃৰাষ্ট্ৰীয় সংস্থা এইটো সংস্থাই এইবিলাক নিয়ন্ত্ৰণ কৰে, যাৰ বাবে ভাৰত চৰকাৰে ডাইৰেক্ট একশ্যন ল'ব নোৱাৰে। ভাৰত বুলি নহয়, কোনো দেশেও একশ্যন ল'ব নোৱাৰিব ডাইৰেক্ট। আশা কৰোঁ কথাখিনি বুজি পালে। বেছি কথাখিনি অলপ বুজোৱাত অসুবিধা হৈছে, যিহেতু নতুনকৈ আৰম্ভ কৰিছোঁ। পিছলৈ ভাল কৰি যাম। অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু লাইক কমেণ্টৰ লগতে শ্বেয়াৰ কৰি দিব। আজিলৈ এই ভিডিঅ'টো ইমানে। ধন্যবাদ।